বেক টু আৱাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আমিও ভালে আছোঁ। তো মই পানী ভৰাব যাব লাগে এতিয়া, আৰু বহুত দিন ভিডিঅ' বনোৱা অহা নাই, বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ। তো ৰাহুল দোকানলৈ ওলাই গ'ল আৰু আপা তলৰ ৰুমত গৈছোঁ। তো জল বলক মই পানীটো ভৰাই চাই থাকিব ভিডিঅ'টো। এই ইয়াতে পানী ভৰাই মানুহে, মানে কোনোবা হাতেদি লৈ যায়, কোনোবা ভাৰী দি, কোনোবাই গাড়ী দি, আৰু এয়া এইফালে লাইন লাইনকৈ ঘৰ। মই জাষ্ট আহি পালোঁ পানী ভৰাই কিনে। লাইনো নাই, মই যাওঁতেই লাইন গৈছিল আৰু লাইন অহাই নাই এতিয়ালৈকে। তো বোলক আপাক তলৰ ৰুমৰ পৰা লৈ আহোঁ, তাকো অলপ কিবা কিবি খুৱাই গৈছিলোঁ, কিন্তু আৰু তোমাক ক'বই পৰা নাই। তো গাইজ ফাইনেলি ইয়াক তলৰ ৰুমৰ পৰা লৈ আহি গ'লোঁ। এতিয়া চাম তই মানে ৰাতিৰ খানা কি ভাল হৈ আছে, মানে ইমান গৰম দিছে, বেয়াটো হ'বই চাগে। তো চাওঁ এতিয়া যাই কেনে, মানে পৰহিদিনাখন মা আহিছিল ইয়াক ৰাখি বান্ধিব, ৰাহুলক কিবা এটা গিফ্ট দিবৰ কাৰণে। পিছত মই দেখাম বাৰু কি গিফ্ট দিছে ৰাহুলক, কি দিয়া নাই। তো ব'লক চাই লওঁ কি ভাল আছে কি নাই। ইয়াকো মই খুৱাই ল'লোঁ, ইয়াক খুৱাই লোৱাই কিনে অলপ পিছত ফ্ৰেছ কৰাম, কিয় গৰম দিছে, পিছত আৰু বেছিকৈ গৰম লাগে ইয়াক টোপনি পাইছে চাগে। তো ব'লক চাই লওঁ বেছি দেৰি নকৰি কেনে, কিয় কি মোৰ কুলত থাকিব বিচাৰে, তলত নামিব বিচাৰি আছে। বাবা বাবা কিবা কওঁতো, হেই গাইজ কওঁতো, ফ্ল্যাঙ্কিস একটা দিয়ে দাও, ফ্ল্যাঙ্কিস একটা দিয়ে দাও, একটা ফ্ল্যাঙ্কিস দিয়ে দাও, ফ্ল্যাঙ্কিস একটা দিয়ে দাও। চপটিপ মারো তো, চপটিপ মারো। কিম্বল দিলে বুঝি পাইছে না কিবা কি কৈছে। বদমাছি কৰিবৰ কাৰণে আগতে যাব, এই পানী গিলান আৰু এতিয়াতে কি কৰিছিল বব দিয়েতে বব দি হাঁহি লগা দিছোন, হাঁহি দি হাঁহি দি আৰু দুটো যায় গড়ুক গড়ুক। Dame tu cosita, dame tu cosita, ay, dame tu cosita, dame tu cosita, ay, dame tu cosita, muévete para aquí, muévete para allá, dame tu cosita, ay, dame tu cosita, ay, dame tu cosita, ay, toma, ay, dame tu cosita. কালি বনাইছিলোঁ এইটো এটা লাবৰা চব্জি, আৰু এইটো মাছ, মানে এইটো মই বনোৱা নাছিলোঁ, মাহঁতে তলৰ ৰুমৰ পৰা দিছিল। এটা লাবৰা চব্জি আছে আৰু কণীৰ কিবা এটা আছে, আৰু এটা হ'ল লিভাৰ পটৰ এইটো আছে, এইটো বেছি নাই অৱশ্যে, অলপমান দি আছে। আৰু কেৰাহীটো পূৰা পুৰি গেছি বনাওঁতে, মানে পূৰা কলাই। আৰু আমাৰ এজন, মই এইফালে চব্জি গোটেইগিলা গৰম কৰি আহিলোঁ, আৰু এইফালে চাহ লৈ আহিলোঁ, চাহ খোৱা নাছিলোঁ। যাৰ পোৱালি আছে গমে পাই টিভিত কি চলি থাকে দিনভৰ, মানে চাই কিনে আমাৰতো পূৰা অভ্যাস হৈ গৈছে এতিয়া। আৰু এইফালে বদমাচি কৰি আছে। চাহ বাটিতে লৈছোঁ, কিয় কি হ'ল, মানে বাটিত গাখীৰটো অলপমান ৰাখিছিলোঁ, মানে কি ইয়াৰ গাখীৰটো বেছি হৈ গৈছিল, আজি পূৰা ডাঙৰ বাটি দি ভৰ্তি হৈ গৈছিল। তো ইয়াতে মই ৰাখি দিছিলোঁ, তো এইটোতে চাহ লৈ আহিলোঁ সেইকাৰণে। আৰু বিস্কুট আছে ইয়াতে। এই মহান জন্তু এয়া কিবা এটা খুলিলে এই খপাটোৱে মাৰিব লাগে ইয়াতে, মানে চব পৰি যাব গা বাবা। মানে ক'ৰ খোপা ক'ত মাৰিব লাগে ভালকৈ জানে, বটলৰ খোপা মাৰিবৰ কাৰণে জানে যে খোপাটো বটলৰ হয়, তাতেও মাৰিব জানে। ভালে মোৰ কাম কৰি দিয়ে, বহুতকেইটা কাম বাঢ়াই কাম কৰে, মানে ঝাৰু মাৰি দিব। এতিয়াই দিছিল চাহত সেই হাতটো জ্বলি গেল একদম।
ইমান বদমাচি কৰে বাপৰে বাপ। কিন্তু অলপ ছেকেণ্ডৰ কাৰণে যদি ঘৰত নাথাকে মই একদম ঘৰটো কেনেকৈ একদম মানে কেনেকুৱা লাগি থাকে, একদম ভাল নালাগে আৰু। এতিয়া চাব কি কৰি আছে বদমাচিটা। এই মই যেতিয়া টেমাটো ইফালে থৈছোঁ যে গোটেই বিস্কুট পেলাই দিব বুলি ইফালে খপা মাৰিবৰ কাৰণে। সেইয়া বল আছে, কিমান খেলা। সেই প্লাষ্টিকটো তাক খেলনা থৈ দিছোঁ। এই এটা ঢোল ফাটাই কিনে থৈ দিছোঁ, মই তাতে থৈ দিছোঁ। সেইফালে এটা ঢোল আছে, চব বস্তু কিমান খেলনাৰ তাৰ, কিন্তু খেলনা নালাগে তাক। খেলনা দি নেখেলে, ক'ৰবাত খুটা লাগিব, ক'ৰ টেমা লাগিব, ক'ৰ বাল্টিং লাগিব, ক'ৰ চামুচ লাগিব, ক'ৰ বাচন লাগিব, ক'ৰ এই বাহিৰৰ পানীৰ গিলান লাগিব, সিগিলা দিয়ে খেলে মানে, সিগিলা দিয়ে খেলিব বিচাৰে। বাকী তাক খেলাৰ বস্তু একো নালাগে। ফিৰিয়ালে আহিলে মই তাক গাড়ী বেট বল কিবা আনি দিম, কিন্তু তাক খেলাৰ বস্তু একোৱে নালাগে। তাক এইবাৰ পাত চাত চব্জি আলু পিঁয়াজ দি সি খেলে। তাৰপৰা বেছি কথা নকৈ কিনে চাহটো খাই লওঁ। চাহটো খাই মই চব্জি চব গৰম কৰি দিছোঁ, এতিয়া ভাত বনাব আছে। আৰু চাহ দুপৰীয়ালৈকে যদি চব ঠিকে হৈ থাকে ঠিকে হৈ থাকে। ৰাহুল আহি পাব ইমান কামৰ পৰা, ৰ'দে ৰ'দে তো লাগিবই তাক। তো আগতে চাহ ঠিক হয় যদি হয়, নহ'লে দালি আৰু কণী মামলেট কৰি দিব। তো ভিডিঅ'টো স্কিপ নকৰি কিনে চাই যায়। আমাৰ এইফালে টোপনি কেইটামান কাপোৰ আছে আৰু ইয়াকো মোচা হৈ গ'ল। ভাতো বহাই দিলোঁ। ভাতটো বহাই কিনে ঘৰটো মুচি লৈছোঁ। মই গাটো ৰাতিপুৱাই ধুই লৈছোঁ। খালি আবেলি ইমান অলপ গাত পানী দি দিম, গৰম ইমান বেছি থাকিব নোৱাৰি। তো আকৌ আপোনালোকক মানে ভাত খোৱাৰ টাইমত ৰাহুল আহিলে একেলগে তেতিয়া লগ পাইছোঁ। হা হা তো গাইজ দুপৰীয়া ৰাহুল আহিলে আকৌ গ'লোঁ গা ধুৱাই নহ'ল টোপনি। ইয়াক টোপনি খেলা কথা মই টোপনি গৈছোঁ। এই মাত্ৰ উঠি কিনে এইটো কোনো ক'ব না টোপনিৰ পৰা উঠোৱা চুলি কোনোবা ক'ব না। তাৰ গানটো বন্ধ কৰি দিছোঁ কাৰণে গানটো দিব লাগে।
তো আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ' দিম বুলিয়ে ভাবিছোঁ তো বেল আইকনটো বজাই দিব যেন নটিফিকেশ্যন গুচি যায় আপোনালোকৰ তাত তো আজিৰ কাৰণে ৰাখিবলৈ শুনো ক টাটা শুনো ক টাটা 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 দে দো টাটা একটা ফ্লাইং কিস দে দো টাটা আগে একটা ফ্লাইং কিস দো সি ব্যস্ত হৈ আছে তাৰ কামত মানে তো বাই বাই